খাই কেনে পালি মজা এইজন বাৰ্থডে বয় তাৰ কাৰণে মই সৰুকে এটা গিফ্ট আনিছিলো আপোনাক লাইক শ্বেয়াৰ শেয়ার সাবস্ক্ৰাইব সাবস্ক্রাইব তো হেল্ল' এভৰিৱান বাইদেউক আনিব গৈছিলোঁ মই বঙাইগাঁৱলৈ তো বঙাইগাঁৱৰ বঙাইগাঁৱৰ পৰা জাষ্ট আহি পালোঁ আমি বৰষুণত দি তো এনেকৈ মানে ৰেইনকোট চেইনকোট পিন্ধি কিনে আহিলোঁ আৰু মানে তাৰ পৰা অলপ মানে কিবাখিনি ডমিনছৰ পৰা বস্তু আনিছিলোঁ এইবিলাক আছে কিবাখিনি আপোনালোকে দেখাম ভাল কৰি আনবক্সিং কৰি তো এইটো দেখিছে এইবিলাক তো চাই থাকিব ভিডিঅ'টো আৰু হাই এণ্ড হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' গাইজ জাষ্ট মই মুখ চুখ ধুই কিনে আহিলোঁ মানে আৰু লগতে মই এতিয়া বস্তুটো খুলি চাওঁ মানে ইয়াতে কি কি আছে বাইদেৱে আমাৰ কাৰণে কি কি আনিছে ভেনাপ এইটো হয় আৰু এইটো হৈছে থামছ আপ তো এনেকৈ এইটো থামছ আপ তো ইহঁত মানে দেখিছে আপোনালোকে তো ইহঁত মানে আমাৰ গোটেইকেইটা ৰিলেটিভ হয় তো ৰঞ্জুহঁতৰ মানে ভণ্টি মানে তাই আৰু ই হৈছে মানে আমাৰ পেহীৰ ল'ৰা হয় ই মানে বাইদেৱে লৈ আহিছে গোটেইখিনি বস্তু তো বাইদেউক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু মাকটো দেখিছে এইজন হৈছে মোৰ মা আৰু এতিয়া আপোনালোকক খুলি কিনে দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো তো ইয়াতে আছে এইটো আছে বাৰ্গাৰ এইটো হৈছে বাৰ্গাৰ এইটো ভেজ পিজ্জা কিজানি এইটো ভেজ পিজ্জা কাৰণ মায়ে মানে আজি সোমবাৰৰ কাৰণে মাছ মাংস একো নাখায় মানে আৰু ময়ো নাখাওঁ কিন্তু আজি আৰু থাকিব নোৱাৰোঁ কাৰণ ইয়াতে মাংস আছে তাৰমানে মাংস কন্ট্রোল এইটো দেখিছে আপোনালোকে এইটো হৈছে নন ভেজ এইটো আমি সকলোৱে খাম মানে গোটেইকেইজনে খাম আৰু এইটো আছে মাৰ কাৰণে মানে এইটো হৈছে ভেজ তো এইটো ক্ৰীম আছে ইয়াতে আৰু লগতে আৰু এটা আছে ইয়াতে বস্তু এইটো হৈছে গাৰ্লিক ব্ৰেড তো আমি এতিয়া খুলি চাওঁ আৰু আপোনালোক তো এইটোত আছে আপোনালোকে দেখিছে এইটো হৈছে মানে নন ভেজ চুপ্ৰিম এইটো আৰু এইটো হৈছে এইটো ভেজ হয় তো ভেজ পিজ্জা আৰু এইফালে আছে গাৰ্লিক ব্ৰেড ইয়াত আছে এইটো হৈছে বাৰ্গাৰ তো আপোনালোকে দেখিছে এইটো বাৰ্গাৰ তো এনেকৈ আমি গোটেইকেইজনে এনেকৈ খাম আপোনালোকে দেখিছে বস্তুবিলাক কি একদম মানে টেষ্টি টাইপৰ লাগিছে আপোনালোকে দেখিছে কেনেকুৱা ধুনীয়া লাগিছে তো চাই থাকিব ভিডিঅ'টো আমি গোটেইকেইটা একেলগে খাম দেখিছে আমাৰ ঘৰত মানে এনেকুৱা আলহী আহিছে গোটেইকেইজন তো গোটেইকেইজন অহাৰ কাৰণে আমি আজি মানে এইখিনি বস্তু আনিছোঁ ইহঁতৰ লগত একেলগে খাম গাইজ এতিয়া আমি ওলালোঁ খাব আৰু এইটো হৈছে মোৰ দেউতা হয় তো দেউতাই মানে অলপ লাজ কৰে মানে তো এইটো বাইদেৱে মানে এইটো কাটি আছে তো দেখিছে কেক কাটা দিছে পূৰা একদম মানে ঘৰত থাকিলে কি কি কৰোঁ কি কি খাওঁ তো এনেকৈ চবখিনি দেখালোঁ কাৰণ এইটো হৈছে মোৰ ফেমিলি ব্লগ তো আপোনালোকে ফেমিলি ব্লগটো চাইতো নিশ্চয় আগততো ভাল পাইছে কিজানি আৰু ইয়াক আমি মুনু বুলি মাতোঁ ইয়াৰ হৈছে মুনু দেখিছে কেনেকৈ ফটা চটা পিন্ধি আছে আজি আৰু এটা কথা ইয়াৰ হৈছে আজি ৰিজাল্ট দিছে মানে ডিগ্ৰী মানে ই কমপ্লিট কৰিলে ই বেছি কৰি কিনে তো ইয়াক বহুত বহুত কংগ্ৰেচুলেশ্যন আজিৰ কাৰণে আৰু পাৰ্টিটো মানে ইয়াক খুজিছিলোঁ কিন্তু ই দিব টান পায় কাৰণ ই বৰ্তমান বেকাৰ হৈ আছে খাইটো নিশ্চয় ভাল লাগিব কাৰণ এইটোতো ভালেই লাগিব টেষ্টটো বঢ়িয়া হ'ব জানমণি খাই কেনেকুৱা লাগিছে ভাল লাগিছে এইফালে ৰঞ্জু কেনে লাগিছে খাই ধুনীয়া লাগিছে খাই আৰু বাইদেউ কেনেকুৱা লাগিছে ভালে লাগিছে আৰু মুনু কেনেকুৱা লাগিছে খাই নাই ৰ'ব সি হ'লে খাৱাই নাই দেখিছে এনেকুৱা পানী মানে দেখিলে এনেকুৱা লাগে বিৰাট খঙাল যেন লাগে কিন্তু ইমান খঙাল নহয় মানে বহুত জমনি টাইপ কৰে মানুহ খাই কেনে পালি মজা ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব অহাকালি আৰু ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ কেনে কি কি কৰোঁ আমি দিনটোত চবখিনি দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো চ' গাইজ এতিয়া মানে 2টা বাজিব আৰু আমি এতিয়া কফি খাবৰ কাৰণে পূৰা ৰেডি আৰু কফিটো পূৰা ৰেডি হৈ আছে গাখীৰ আজি ৰাতিপুৱাই আমাৰ জেঠী আহি গৈছে আৰু জেঠী আজি নতুন ৰূপত দেখিছে আপোনালোকে ইয়াত দেখিছে নতুন ৰূপত আছে আমাৰ জেঠী অলপ পিছত আৰু আগৰ ৰূপত আহি যাব আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব বঢ়িয়া নমস্কাৰ দিছে গুড মৰ্ণিং জেঠী
গুড মৰ্ণিং দিছে জেঠিয়ে তো এনেকৈ আমাৰ ভিডিঅ'টো আজি আৰম্ভ হ'ব আৰু আপোনালোকেতো যোৱাকালি দেখিছে বস্তুখিনি আৰু আজি আৰু নতুনকৈ কৰিম চ' গাইজ মুখ চুখ ধুই কিনে আহিলোঁ মই এতিয়া আমি চাহ খাম তাৰপিছত হেৰি সেই বহুত দিন হ'ল আৰু দেখা আজিতো অলপ ডাঙৰ দেখা হৈছে জেঠিয়ে আমাৰ কাৰণে মানে বহুতখিনি বস্তু লৈ আহিছিল এইটো হৈছে মানে মালভোগ কল আনিছিল এইবিলাক দেখিছে আৰু ইয়াতে আছিল মধুৰিআমো আছিল মধুৰিআমখিনি মাহঁতে খালে আৰু ইয়াতে আছে শুখা মাছ আনিছে জেঠিয়ে আমাৰ কাৰণে আৰু বহুত কিবা কিবি বস্তু আনিছে এইবিলাক দেখিছে এইখিনি দেখিছে কচু আনিছে কচুটো খাই আপোনালোকে নিশ্চয় ভাল পায় আৰু এই ঢেঁকা আনিছে জেঠি আৰু আপুৰাণীৰ ৰূপত আহি পালে লাইক শ্বেয়াৰ ছাপ্লাই কৰক নমস্কাৰ মোৰ নাম কৰক না মই অত্যাচাৰ কৰি আছো আৰু ইয়াৰ নজৰ ভাল নহয় কিবা নাপাওঁ ভালে আছে না নাই অৱস্থা বেয়া নেকি কি হৈছে অৱস্থা খাৰাপ কি হৈছে একো হোৱা নাই গাইজ আজি মানে আমি মাছেৰে মানে ভাত খাম তো ঔটেঙা আৰু মাছ তো আৰু কচু দি সৰু মাছ খাম আমি আৰু সৰু মাছো আনিছে জেঠিয়ে তো এনেকৈ মাছখিনি ইয়াতে ভাজি আছে আমাৰ ৰঞ্জুৱে লাইক শ্বেয়াৰ জেঠি পুৰা আমাৰ পুৰাণি ড্ৰেছত আহি গৈছে আগৰ আচল ৰূপত তো গাইজ জেঠিয়ে মোক কিবা এটা ক'ব আমাৰ ৰূপমক ছাপোৰ্ট কৰিব গাইজ আপোনালোকে ছাপোৰ্ট কৰি যাব মোক সদায় আৰু মোৰ বহুত ভাল লাগিব আপোনালোকে ছাপোৰ্ট কৰি থাকিলে মই বহুত উৎসাহ পাম আৰু লগতে মোৰ দিনটোৰ গোটেইখিনি ব্লগ আমি ইয়াতে শেষ নকৰোঁ কাৰণ বহুতখিনি আছে দেখাব লগা তো দেখাই আছোঁ চাব ভিডিঅ'টো আৰু মই তাত গৈ কিনে আপোনালোকক দেখাই আছোঁ বলক তালৈকে বলক চ' গাইজ দেখিছে এইটো কি বনাইছে ইয়াত আছে ভাত আৰু ইয়াতে আছে মাছ ঔটেঙা দি বনাইছে এইটো দালি আৰু এইটো আছে ঢেকীয়া আৰু এইফালে আছে কচু শুকান মাছেৰে মাছো বনাইছে চ' গাইজ ভাতখিনি খাই বহুত ভাল লাগিল মোৰ বাইদেউ আৰু ৰঞ্জুৱে এনেকৈ বনাইছিল আৰু চবতকৈ বেছি ভাল লাগিছে আৰু এইটো ঔটেঙা আৰু মাছৰ আঞ্জাটো ভাল লাগিছে আৰু শুকান মাছ আৰু কচু এইটো খাই মোৰ বহুত ভাল লাগিছে বেলেগকৈ বনাই কিনে এতিয়া খাব ধৰিছে সিহঁতে আমাৰ খোৱা হৈ গ'ল চ' গাইজ আজি মানে প্ৰণৱৰ বাৰ্থডে তো তাৰ কাৰণে এটা সৰুকৈ গিফ্ট লৈছোঁ পাৰ্ফিউমটো লৈছোঁ দাম বেছি নহয় বাৰু তাৰপিছত মানে তাক দি দিম এই অলপ ভাল পাব আৰু লগতে সি আজি পাৰ্টি মানে এৰেঞ্জ কৰিছে তো এনেকৈ আমি যাওঁ তালৈ ফাইনেলি এইটো পেকিং কৰা হৈ গ'ল এতিয়া মানে আমি প্ৰণৱক যাই কিনে বস্তুটো দি দিম আপোনালোকে ফাইনেলি গাইজ প্ৰণৱৰ ঘৰ আহি পালোঁ গিফ্টটো লৈ কিনে প্ৰণৱ আছা তো এইজনে আমাৰ বাৰ্থডে বয় দেখিছে আপোনালোকে এইজন বাৰ্থডে বয় তাৰ কাৰণে মই সৰুকৈ এটা গিফ্ট আনিছিলোঁ আপোনালোকে দেখিছে আপোনালোকে দেখাইছোঁৱে বস্তুটো তো এয়া লোৱা তো হেপী বাৰ্থডে থেংক ইউ বহুত ভাল লাগিল তেনেকৈ আমি লগ পালোঁ আজিতো মনটো বহুত ভাল লাগি আছে তোমাৰ বাৰ্থডে মানে গোটেই থাকবা লাগব মোৰ মতে ইটাই মানে লোককেইটা যিকেইটা আছে গোটেই থাকলি হ'ল সেইটোৱে আমি এনেকৈ আহিলোঁ ইহঁতৰ ঘৰত এতিয়া মস্তি হ'ব বহুতখিনি অলপ বাৰু দীপাংকৰ আগতে আহিছে তো এনেকৈ বহি আছে ইহঁতে বহুত দিনৰ মূৰত লগ পালোঁ ভাল না বঢ়িয়া এইজন হৈছে দীপাংকৰ হয় আমি দীপ বুলি মাতো আৰু এইজন হৈছে পল্লৱটো আপোনালোকে জানেই চবে তো মইতো গিফ্ট আনিলোঁ কিবা এটা তো তুমি কি আনিলা সেইটোৱে কথা এইটো আনিলা নেকি এইটো তো পল্লৱে বোলে এই দুখন আনিছে তো দেখিছে এই দুখন পল্লৱে আনিছে আৰু দীপাংকৰে এইখন আনিছে প্লাষ্টিকৰখন আনিছে দেখিছে এইটো পল্লৱে গিফ্টটো আনিলে তাৰ সি মানে এনেই কৈছিল চফা কৰা নানাবে সেইটো আৰু কোনে আনিব আৰু এইটো কি বস্তু এইটো খুলিলে গম পাব আজিকালি মানে কেক নাহে আজিকালি নতুন নিউ এটা প্লে হৈছে সেইটোৱে আচ্ছা এইটো গাইজ আপোনালোকে গম পাইছে কাৰণ প্ৰণৱে আমাক আগতীয়াকৈ কোৱা নাছিল তো সেইকাৰণে মানে এই পিছত গ'ল সেইকাৰণে আমি বেছি এৰেঞ্জমেণ্ট কৰিব নোৱাৰিলোঁ তাৰ কাৰণে আমি পল্লৱে মানে এনেকৈ মিঠাই আৰু কিবা কিবি আনিছে কৰ্ণফ্লেক্স এইবোৰ তো এইটো আনিছে তো ৰসগোল্লা আনিছে পল্লৱে আৰু দীপাংকৰে আছে কৰ্ণফ্লেক্স আৰু মোৰ বাৰ্থডে
सब खा गया এইটো হৈছে পল্লৱে আনিছে, এইটো হৈছে ৰসগোল্লা আৰু এইটো হৈছে কৰ্ণফ্লেক্স। এইটো তো কৰ্ণফ্লেক্স আনিছে দীপাংকৰে, এইটো দীপাংকৰ। ইয়াক আমি আজি ফাৰ্ষ্ট দেখালোঁ আপোনালোকক, ইহঁতক সদায় লগ পাই থাকোঁ আৰু ইয়াক মানে আজিয়ে ফাৰ্ষ্ট দেখালোঁ। তো এনেকৈ মানে আৰু মইতো এইটো আনিছোঁ, আপোনালোকক দেখাইছোঁৱে বস্তুটো কি আছে ভিতৰত। আৰু আছেই ট্ৰেইন আহিবা। চ' গাইজ দেখিছে এতিয়া মানে প্ৰণৱে দীপক খোৱালে আৰু এতিয়া মোক খুৱাব মানে সি। এতিয়া খুৱাব মানে অলপ এনেকৈ খোৱালোঁ মানে। তো মানে আমি আজি কেক কটা নহ'ল, তো সেইকাৰণে মানে আজি মিঠাই আনিছে। তো দেখিছে মিঠাইৰ লগততো আৰু বাৰ্থডেটো বেলেগেই হয়। তো দীপাংকৰ আছে এনেকৈ আহিছে, দাদা এজন আহিছে। তো এইজন হৈছে আমাৰ শৈলেন দা। তো চাহ খালা? তো মোৰ চেনেলটো লাইক शेयर सब्सक्राइब। अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ লাইক शेयर শ্বেয়াৰ सब्सक्राइब ছাবস্ক্ৰাইব शाबाश তুমি আজি সাবস্ক্রাইব ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। সো গাইজ ফাইনেলি আমি ভাত খাব ওলালো এতিয়া। পিছে এইটো মাংস আছে আৰু এন্ধাৰৰ কাৰণে ভালকে দেখা নাপায় আৰু ইহঁতে কি বা ক'ব বোলে, কি ক'ব? কি কবি আর ইন্ডিয়া খাচ্ছে আজি আজি ইণ্ডিয়া খাটিছিল হেভি দুখ। বহুত দুখ বাপ্পা ও লাগছে আর কি করবি আর ভাত খাম বলি নাখাম বলি ভাবছো সো গাইজ দেখিছে এনেকে আমি মাংস পাপৰ আৰু পিঁয়াজ আছে এনেকে আমি খাম। সো গাইজ ফাইনেলি আমি যাব ওলালো এতিয়া। বাৰ্থডে মোৰ ফালৰ পৰা। সো গাইজ আজি আৰু ভিডিঅ' নিদিওঁ, নেক্সট ভিডিঅ'টো বহুত ধামাকা হ'ব। আৰু যদি মোৰ মানে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব একদম নেপাহৰিব। নহ'লে গুড নাইট, বাই বাই।